ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। সাধু শুনি তোমালোকে ভাল পোৱানে? বুঢ়ী আইৰ সাধু পুথিখনৰ সাধু ইতিমধ্যে তোমালোকে পঢ়িছা আৰু শুনিছাও। দীঘল ঠেঙীয়াৰ সাধুটো মনত আছেনে? সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভাবি ভিৰাই লৰ মাৰিছিল। এনে ৰসাল কথাৰে সাধুপুথি লিখা ব্যক্তিগৰাকী হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অকল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰ বৰ ৰসালকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছে। তেখেতৰ আত্মজীৱনীত থকা তেনে এটি ৰসাল ঘটনাৰ একাংশ তোমালোকে পঢ়াচোন। তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী জীয়ৰীয়ে চিঠি লেখাটো নিজৰ স্বামী হ'লেও সেই সময়ত অকৰণীয় কাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেই দেখি বৰবৌৱে অতি সংগোপনে তেওঁৰ চিঠি লেখি তাক মোৰ হতুৱাই শুধৰাই চলিব পৰা কৰি মোৰ হতুৱাই অতি গুপুতভাৱে ডাকত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী থোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালো জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোগৈ, কিন্তু ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা পেৰা এটাৰ ভিতৰত দিলোঁ সুমুৱাই। ওচৰতে এটা মানুহ আছিল। সি ক'লে, সেইখন ডাকত দিবলৈ আনি তাত কিয় সুমুৱাই দিলা? ডাকত এইপিনে ইয়াতহে দিব লাগে। মোৰ ভুল বুজিব পাৰি মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰুঙাই দি চিঠিখন সুমুৱাই দিছিলোঁ, সেই সুৰুঙাত হাত নোসোমাই মই মোৰ বিপদৰ কথা পোষ্টমাষ্টাৰ বাবুক ক'লত তেওঁ মোৰ মুখৰ ফালে অলপমান চাই থাকি দয়াপৰ হৈ উঠি আহি বাকচটোৰ ভগা ডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি মোৰ হাতত দি ক'ত দিব লাগে দেখুৱাই দিলত মই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলোঁ। বেজবৰুৱাৰ লেখাৰ প্ৰায়বোৰ কথাই এনেদৰে ৰসেৰে উপচি থকা বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি। তেখেতে সাধুকথা হাস্য ব্যংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীৱনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৰূপে প্ৰতিষ্ঠা লাভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাইও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰস্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল। বেজবৰুৱা আছিল এগৰাকী গীতিকাৰো। তেখেতৰ অ' মোৰ আপোনাৰ দেশ গীতটি তোমালোকে বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰা শুনিছা। এনেধৰণৰ জাতীয় চেতনা জাগ্ৰত কৰা আন কবিতাও বেজবৰুৱাই লিখিছিল। তেনে এটি কবিতা হ'ল অসম সংগীত। কবিতাটিৰ এটা অংশ গাওঁ আহাচোন। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমী আই প্ৰবল। বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল। এতিয়া আমি সুৰ দি গাম। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলওঁ গম। শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমী আই প্ৰবল। বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত জয় আই অসম বোল। বাজক দবা বাজক শংখ বাজক
মৃদং খোল অসম আকৌ উন্নতি পথত জয় আই অসম বল।